নমস্কাৰ। আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। আজিৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শ্ৰদ্ধা আৰু সেৱা জনাই মই আস্থাৰাণী শইকীয়াই আপোনালোকলৈ আগবঢ়াইছোঁ কবি নীলাক্ষী দত্তৰ এটি কবিতা। শ্ৰদ্ধাৰ্ঘ্য আপোনালৈ, হে মোৰ গুৰু। আইৰ গৰ্ভৰ আলোকত ১০ মাহ ১০ দিন কটাই নতুন পৃথিৱীৰ আলোকময় দিনবোৰত থৰক বৰক খোজেৰে দুভৰি আগবঢ়াওঁতে দুহাতত জ্ঞানৰে দীপ্তময় সুব্ৰতা লৈ আপুনি আগুৱাই আহিল। আপোনাৰ প্ৰসাৰিত দুহাতৰ ভৰসাত আৰম্ভ হ'ল মোৰ জীৱন গঢ়াৰ আখৰা। ৰণদীপ্ত যুঁজাৰু আপুনি, আপোনাৰ যুঁজ অজ্ঞানতাৰ লগত। আপোনাৰ যুঁজৰ মই অস্ত্ৰ, মই ব্ৰহ্মাস্ত্ৰ। আপোনাৰ ৰণৰ দুন্দুভিত আগবাঢ়ে মোৰ আগ্ৰাসন খোজ। পোহৰ প্ৰয়াসী বাটেৰে আপুনি বাট কটীয়া। অজ্ঞানতাৰ তমখাৰ পৰা জ্ঞানৰ আলোক উজ্জ্বল পথৰ, যি বাটেৰে নামে জ্ঞানৰ জোনা। আপোনাৰ বাবে কঠিন শিলাস্তম্ভ সহজ হয়। সেই জ্ঞানোন্মেষী আপোনাৰ স্নেহসিক্ত পৰশত তৰাৰ পোহৰৰ দৰে ময়ো উজ্বলি উঠোঁ। যিদৰে জোনৰ পোহৰত জিলিকে পৃথিৱীৰ বুকু, আপোনাৰ পোহৰ প্ৰত্যাশিত চকুৰ তিৰবিৰণিত ময়ো তিৰবিৰাওঁ। তৰাৰ দৰেই উজ্বলি ত্যাগৰ প্ৰতিমূৰ্তি আপুনি। আপোনাৰ সমস্ত ত্যাগৰ বিনিময়ত কচৰত চলে মোৰ জীৱনৰ সংগ্ৰামী যাত্ৰাৰ। আপুনি গলি গলি নিজক নিঃশেষ কৰাৰ ফলাফলত মই জ্বলি উঠোঁ মমৰ দৰে। আপুনি শিষ্টাচাৰৰ শিক্ষক, ক্ষমা আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচাৰক। আপোনাৰ কৃত্ৰিম অনুশাসনত কুচকাৱাজ চলে মোৰ জীৱন গঢ়াৰ সংগ্ৰামী যাত্ৰাৰ। পুৱাৰ উদীপ্ত সূৰুজ আপুনি। আপোনাৰ বিকিৰিত ৰশ্মিৰ তেজোদীপ্ত কিৰণে মোক লৈ যায় সম্ভাৱনাৰ উজ্জ্বলতম শিখৰলৈ। মোৰ সফলতাৰ সিংহভাগৰ অংশীদাৰ আপুনি। সুখী হয় আপুনি কোনো বিনিময় নিবিচৰাকৈ। ভাগৰিও নাভাগৰে আপুনি, কাৰণ আপোনাৰ হাতত যে মোৰ হাত। আপোনাৰ হাতত দায়িত্বৰ কঠিন হাতোৰা। মোৰ বাবে আপুনি হৈ পৰে খনিকৰ মানৱ সম্পদ গঢ়াৰ। আপোনাৰ হাতৰ খাজত গঢ় লওঁ মই। আপুনি বিচৰাৰ দৰে মোৰ অসফলতাত হতাশ হয় আপুনি। পৰীক্ষা কৰে আপোনাক। আপোনাৰ আদালতত বিচাৰ চলে আপোনাৰ। অথচ ভুল কৰোঁ মই, কাৰণ আপুনি মোৰ গুৰু। নমস্য নমস্য, শতবাৰ প্ৰণামো আপোনাৰ চৰণ। শিৰত বিচাৰোঁ আপোনাৰ আশীষ। হে মোৰ গুৰু, আপোনাক জনাওঁ শত কোটি শ্ৰদ্ধাৰ্ঘ্য। ধন্যবাদ।